গাহৰি পিঠা মজা। ফাইনেলি টোপোলা ভাত ৰেডি হৈ গ'ল। এইটো টোপোলা ভাতটো খুলি থৈ দিছোঁ, এটা পেকিঙত আছে, এনেকৈ বান্ধিছিলোঁ কলপাত তৰাপাত দি। এইফালে হ'ল গাহৰি আৰু পিঠা, আপোনালোকে দেখিছে গাহৰি আৰু পিঠা বনাইছে। এইটো টেষ্ট কৰি আপোনালোকক দেখুৱাইছোঁ। মজা। এয়া হ'ল টোপোলা ভাত, বৰা চাউল, গাহৰিৰ লগত। মজা। আপোনালোকক বনাই খাব। হেল্ল' গাইছ, নমস্কাৰ। আজি আপোনালোকক দেখুৱাম তৰাপাতৰ তৰা ভাত কেনেকৈ বনায়। আৰু এইবিলাক হ'ল তৰা পাত, দেখিছে আপোনালোকে তৰা গছৰ তৰা পাত হয়। আৰু এতিয়া ৰ'দত শুকুৱাই থৈছোঁ। আৰু এইবিলাক হ'ল কলগছৰ যি কলপাতৰ লগত থাকে ঠাৰিডাল মাজত, ঠাৰিডালৰ পৰা এডাল লিকলিকীয়াকৈ চোচা হৈছে। আৰু এইবিলাক হ'ল কলপাত, আৰু লগত বৰা চাউল থাকিব, বান্ধিব লাগিব। বান্ধি পিনি আপোনালোকক দেখুৱাম কেনেকৈ কি কৰিব লাগে। আছে এইখিনি বৰা চাউল হয়। আৰু এখন কলপাতখন ইয়াত দি ল'ব লাগিব। আৰু এখন তৰাপাতখন হোম মাজত দিব লাগিব। আৰু এইবিলাক মায়ে বান্ধিলে টোপোলা ভাত ন ভুঁইৰ কাৰণে ইউজ কৰে। ন ভুঁই যিদিনাখনি প্ৰথম দিন ন ভুঁই ৰুৱে। আৰু এনেকৈ চাউলটো ল'ব লাগিব। এইখিনি চাউল এটা জোখত ল'ব লাগিব। জোখত লৈ তৰাপাতত দিব লাগিব। বেছি সৰহকৈ ডাঙৰকৈ দিলেও নহ'ব, সৰু সৰুকৈ বনাব লাগিব, তেতিয়া ভাল হয় বান্ধিবলৈ এইডালে বান্ধিব লাগিব। কলগছৰ ঠাৰি মিলাব লাগিব। বান্ধিব লাগিব। টোপোলা বান্ধি ফাইনেলি হৈ গ'ল, দেখিছে আপোনালোকে প্ৰায় 26টামান হ'ল। এইখিনি এতিয়া ধুনীয়াকৈ গৰম পানীত দিব লাগিব। আৰু পূৰা খতম হৈ গ'ল। 5 কাপ চাউল আছিলে, 26-27টামান ওলালে। দেখিলে কেনেকৈ বান্ধিলোঁ, কেনেকৈ বনালে। এতিয়া বনাব লাগিব আৰু খোৱাটো দেখাওঁ আপোনাক। এতিয়া আমি গৰম পানীত দি দিছোঁ। এইফালে পানীটো উতলি আছিলে, এয়া টোপোলা ভাত দি দিছোঁ মজাকৈ। দেখিছে কেনেকৈ তৰাপাত লাগে, কলৰ ঠাৰি। আৰু 1 ঘণ্টামান পূৰা হেৰি কৰিব লাগিব, পানী আৰু অলপ দিব লাগিব, পানীটো ফুলকৈ দিব লাগিব। আৰু দিয়া হৈ গ'ল, এতিয়া পানী দিব লাগিব, পানীটো ফুলকৈ। ভিজিছিলে নাই টেষ্ট কৰিছোঁ, আপোনালোকে চাওক। এনেকৈতো খুলি দিলোঁ, এখন কলপাত, এখন তৰাপাত, আৰু ভিতৰত এনেকুৱা হৈ যায়। মজা গোন্ধটো আপোনালোক কেনেকৈ বুজাম মই। মজা গোন্ধ, তৰাপাতৰ গোন্ধ। দেখিছে টোপোলা ভাতৰ লগত আপোনাৰ গাখীৰ, গুড়, আপোনালোক চেনি দিও মজাকৈ খাব পাৰে। চব্জিৰ লগত, মাংসৰ লগত খায়ো মজা লাগে। মেইনটো এইটো মাংসৰ লগতে খাই ন ভুঁই ৰোৱাত। কুকুৰা মাংস, ৰঙালাও আৰু লগত টোপোলা ভাত। ফাইনেলি টোপোলা ভাত ৰেডি হৈ গ'ল। এইটো টোপোলা ভাতটো খুলি থৈ দিছোঁ, এটা পেকিঙত আছে, এনেকৈ বান্ধিছিলোঁ কলপাত তৰাপাত দি। বৰা চাউলৰ টোপোলা ভাত। আৰু এইফালে হ'ল গাহৰি আৰু পিঠা, আপোনালোকে দেখিছে গাহৰি আৰু পিঠা বনাইছে। এইটো টেষ্ট কৰি আপোনালোকক দেখুৱাইছোঁ। মজা। এয়া হ'ল টোপোলা ভাত, বৰা চাউল, গাহৰিৰ লগত। মজা। আপোনালোকক বনাই খাব। বৰা চাউল লাগিব, তিয়াই থ'ব লাগিব অলপ দেৰি। তৰাপাত, কলপাত, তাৰপিছত বইল কৰিব লাগিব 45 মিনিট, 1 ঘণ্টামান। মজা। গাহৰি পিঠা মজা। টোপোলা ভাত
আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে